নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতা শ্ৰমিক মোৰ স্বৰচিত। ত্যাগৰ তৃপ্তিৰে তেওঁলোক পৰম ত্যাগী, আত্মত্যাগেই তেওঁলোকৰ জীৱনৰ ব্ৰত। জীৱন যাত্ৰাৰ অসীমিত সংগ্ৰামত তেওঁলোক অক্লান্ত যুঁজাৰু। সংগ্ৰামী জীৱনৰ এটি আত্মদান, হিৰো নামতেই যেন সোমাই আছে সহস্ৰ আত্মত্যাগ। শ্ৰমিক তেওঁলোক, শ্ৰম দানেৰেই তেওঁলোক কৰ্মৰ পূজাৰী। উচিত মজুৰি প্ৰাপ্তিৰ পৰা আজিও বঞ্চিত বহুজন। কৰ্মযোগী হে ৰূপান্তৰ সমাজ নিৰ্মাতা। শ্ৰমদাতাৰ উপযুক্ত মান্যতা প্ৰাপ্তিৰ আশাৰে আমাৰ ফালৰ পৰা আপোনা হ'বলৈ সেৱা নিবেদন কৰিছোঁ। নমস্কাৰ।